ওৰাঙৰ বিজনী কাৱাটিকা তিনিআলি মছজিদত লকডাউন উলংঘা কৰি বৃহৎ বজাৰ ৰাতিপুৱা 4 বজাৰ পৰা বহিছে এই বজাৰখন য'ত নাই কোনো ভয় নাই কোনো সামাজিক দূৰত্ব নাই কাৰোৰে মুখত মাস্ক আনহাতে লোৱা হোৱা নাই কোনো সাৱধানতা শাক পাচলি মাছ মাংসৰ এখন বজাৰ বহিছে ৰাতিপুৱা 4 বজাৰ পৰা য'ত বিভিন্ন বেপাৰীয়ে ভিৰ কৰাৰ লগতে ভিৰ কৰিছেহি প্ৰায় 5 শতাধিক গ্ৰাহকে দেখিলে গাৰ্নম হিয়ৰি উঠা দৃশ্য নাই কোনো সামাজিক ব্যৱধান নাই কাৰোৰে মুখত মাস্ক ইজনৰ গাতে সিজনে লাগি শাক পাচলি কিনাত ব্যস্ত হৈছে আৰু এই ক্ষেত্ৰত প্ৰশাসনেও বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই আৰু এই ক্ষেত্ৰত প্ৰশাসনেও যেন চকুমুটা কুলিৰ ভাও জুৰিছে বাৰংবাৰ স্থানীয় লোকে প্ৰশাসনক খবৰ দিয়াৰ সত্ত্বেও কোনো ধৰণৰ পদক্ষেপ লোৱা নাই প্ৰশাসনে বিজনীৰ পৰা মুছুখা ব্ৰহ্মৰ ৰিপৰ্ট নিউজ নাও।